हेलो फ्रेंड्स, आज এটা নতুন ভিডিও লৈ আহিছো। আজি এইটো স্ক্রিন টাচ বক্স আনবক্সিং কৰি দেখুৱাম। এইটো টাচ ল্যাম্প পোর্টেবল স্পিকাৰ হয়। এইটোত আপোনালোকে গানো শুনিব পাৰিব, লাইট জ্বলাবও পাৰিব। এইটো আপোনালোকে সুই দিলে বেলেগ বেলেগ কালাৰৰ লাইট জ্বলিব। এনেকৈ আপোনালোকে সুই দিলে বেলেগ বেলেগ কালাৰৰ লাইট জ্বলিব। এইটো লাইটও জ্বলিব, আপোনালোকে গানো শুনিব পাৰিব। আহকচোন হ'লে আমি ভিডিওটো আৰম্ভ কৰোঁ। এতিয়া মই আপোনালোকক দেখাই আছো এইটো স্পিকাৰৰ কি ফেচিলিটি আছে। ইয়াতে আপোনালোকে পেন ড্ৰাইভ লগাব পাৰিব আৰু লগতে আপোনালোকে মেমৰি কাৰ্ড লগাব পাৰিব। লগতে অক্স কেবল আছে, চাৰ্জিং পইণ্ট আছে। এইটো ধুনীয়া স্পিকাৰ হয়, ধুনীয়া। এইটো টাচ লেম্প ধুনীয়া হয়। আৰু লগতে এডাল ষ্টিক দিছে যাতে আপোনালোকে ওলোমাই থ'ব পাৰিব এনেকৈ ধুনীয়াকৈ। আৰু আপোনালোকক মই দেখাই আছো ইয়াৰ কি আছে। লগতে FM আছে, FM শুনিব পাৰিব। আপোনালোকে ফোন ৰিচিভ কৰিব পাৰিব, ইয়াতে কথা পাতিব পাৰিব। এতিয়া আপোনালোকক মই এইটো লগাই কিনে দেখাই আছো। এইটো মই অন কৰি দিছো, দেখা পাইছে আপোনালোকে। এইটো ব্লুটুথ হৈ গ'ল। এইটো এনেকৈ দিলে আৰু অলপ পোহৰ বাঢ়ি যাব, আৰু এবাৰ চুই দিলে আৰু অকণমান পোহৰ বাঢ়ি যাব। আপোনালোকে যদি আঙুলিটো এনেকৈ ঘূৰাই দিয়ে লাইটটো কালাৰ বেলেগ বেলেগ হৈ যাব। আপোনালোকে দেখা পাইছে, এনেকৈ চুই দিলে আপোনালোকৰ বেলেগ বেলেগ কালাৰ আহি যাব। এনেকৈ চুই দিলে আপোনালোকৰ বেলেগ কালাৰ আহি যাব। এনেকৈ চুই দিলে হ'ল, এবাৰ চুই দিলে হ'ল। আপোনালোকে এনেকৈ দিলে আৰু বন্ধ হৈ যাব। এনেকৈ দিলে আৰু অলপ পোহৰ বাঢ়ি যাব, আৰু অলপমান বাঢ়ি যাব। আৰু এনেকৈ দিলে আপুনি অফ কৰিও থ'ব পাৰে এনেকৈ, আৰু এবাৰ চুই দিলে হ'ল। এনেকৈ দিলে আপোনালোকৰ কালাৰিং হ'ব। আপোনালোকক এইবাৰ মই গান বজাই কিনে দেখাই দিছোঁ। এইটো পেন ড্ৰাইভ লৈছোঁ। Music play mode. দেখা পাইছে ধুনীয়া হয়। এনেকৈ ওলোমাইও থ'ব পাৰিব। ডিজে গান লগালে আপোনালোকে ডিজে লাইট জ্বলিব এনেকৈ ধুনীয়াকৈ। The Bluetooth device is ready to pair. এইটোত FM আছে। Aux input mode. The radio mode. আপোনালোকে গান নুশুনিলেও The Bluetooth এনেকৈ থৈ দিব device পাৰিব is ধুনীয়াকৈ। ready to pair. লাইটটো জ্বলাই কিনে থৈ দিব পাৰিব। এনেকৈ লাইটটো জ্বলি থাকিব। এনেকৈ আপোনালোকে ওলোমাইও থৈ দিব পাৰে এনেকৈ ধুনীয়াকৈ। এনেকৈ আপোনালোকে কালাৰটো চেঞ্জ কৰিও থৈ দিব পাৰে। এনেকৈ চুই দিলেই হ'ল, চুই দিলে আপোনালোকৰ বেলেগ বেলেগ কালাৰ আহি যাব। দেখা পাইছে আপোনালোকে, এনেকৈ চুই দিলেই হ'ল। আপোনালোকে এনেকৈ ওলোমাইও থৈ দিব পাৰিব, ধুনীয়া হয়। আপোনালোকে যদি এইটো লওঁ বুলি খুজিছে তেতিয়াহ'লে আপোনালোকে অনলাইনত আপোনালোকে 600 টকাৰ ভিতৰত পাই যাব। ইয়াৰ মডেলটো আপোনালোকক মই জনাই দিছোঁ। এইটো টাচ লেম্প পোৰ্টেবল স্পিকাৰ হয়। এইটো CL671 মডেল হয় এইটো। আৰু মোৰ পৰাও ল'ব পাৰে। এই ভিডিঅ'ৰ তলৰ ডিছক্ৰিপশ্যন বক্সত মই দোকানৰ এড্ৰেছটো দি দিছোঁ। আপোনালোকে ইয়াতে চাইও আহিব পাৰে। আপোনালোকে আহিলে ডিছকাউণ্ট দি দিম। এইটো কমত হৈ যাব, অনলাইন প্ৰাইজত চাইও অলপ কমত পাই যাব মোৰ ইয়াতে। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। জয় আই অসম।